SS2 India ফাইনেল এক্সাম 2019 চাই যোৱা। নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ লিখা। আলেকজেণ্ডাৰ কাৰ্নিংহাম কোন আছিল? খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ আৰু ৪ৰ্থ শতিকাৰ ভিতৰত থকা ভাৰতৰ সকলোতকৈ শক্তিশালী মহাজনপদখনৰ নাম কি? ৩ নম্বৰত দিয়া আছে সাতবাহন ৰাজবংশৰ শ্ৰেষ্ঠ বুলি জনাজাত শাসককৰ্তাজন কোন আছিল? ত্ৰিপিটকৰ যিকোনো এখনৰ নাম লিখা। ৫ নম্বৰত দিয়া আছে অসমৰ প্ৰথমজন ব্ৰিটিছ আয়ুক্ত কমিছনাৰ কোন আছিল? ৬ নম্বৰত দিয়া আছে ইবন বটুতাৰ ভাৰত ভ্ৰমণৰ সময়ত দিল্লীৰ চুলতান কোন আছিল? ৭ নম্বৰত দিয়া আছে মুকান্দাম বুলি কাক কোৱা হৈছিল? ৮ নম্বৰত দিয়া আছে বাদশাহ নামৰ লিখকজনৰ নাম কি? ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বোম্বাই দাক্ষিণাত্যত কোনটো ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল? নম্বৰ 10 দিয়া আছে 1857 চনৰ বিদ্ৰোহৰ সময়ত কোঁৱৰ সিঙে বিদ্ৰোহীসকলক ক'ত নেতৃত্ব প্ৰদান কৰিছিল? 11 নম্বৰ দিয়া আছে মহাত্মা গান্ধীয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে চলোৱা তৃতীয়টো বৃহৎ আন্দোলন কি আছিল? 12 নম্বৰত দিয়া আছে খান আব্দুল গফৰ খান কি নামেৰে জনাজাত হৈছিল? 2 নম্বৰত আছে নিম্নলিখিত প্ৰশ্নসমূহৰ সংক্ষিপ্ত উত্তৰ লিখা। হিন্দু উপত্যকাৰ সভ্যতাৰ নগৰসমূহত দুগ্ধনগৰ নামনিৰ নগৰতকৈ কেনেদৰে পৃথক আছিল? 2 নম্বৰৰ 2টো চোৱা অগ্ৰহাৰ কি আছিল? 3 নম্বৰ দিয়া আছে 2 মাৰ্কৰ মৌৰ্যসকলৰ পিছতে ক্ষমতা দৃষ্টিত হোৱা ৰাজবংশ দুটাৰ নাম লিখা। ঊনবিংশ শতিকাত অসমত সংঘটিত দুটা কৃষক বিদ্ৰোহৰ নাম উল্লেখ কৰা। 2 মাৰ্কৰ এইকেইটা মধ্যযুগৰ ভাৰতৰ যিকোনো দুজন চুফী সন্ত পুৰুষৰ নাম লিখা। জমা আৰু হাচিল মানে কি বুজা? ষষ্ঠদশ সপ্তদশ শতিকাত ভাৰতত মহিলাৰ সমৰ ওপৰত নিৰ্ভৰশীল দুটা হস্তশিল্পৰ নাম উল্লেখ কৰা। মোগল সম্ৰাটসকলে গঢ়ি তোলা দুখন ৰাজধানী নগৰৰ নাম লিখা। পঞ্চম প্ৰতিবেদন কি আছিল? অসহযোগ আন্দোলনৰ যিকোনো দুটা কাৰ্যসূচী লিখা। কোনে প্ৰত্যক্ষ সংগ্ৰামৰ আহ্বান জনাইছিল আৰু ইয়াৰ বাবে কোনটো দিন বাছি লোৱা হৈছিল? ভাৰতৰ সংবিধান সভাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিকোনো দুজন সদস্যৰ নাম লিখা।
উত্তৰ লিখা and answer the following question any 10. মহেঞ্জোদাৰোত উদ্ধাৰ হোৱা দিশত স্নানাগাৰটোৰ মূল বৈশিষ্ট্যসমূহ কি আছিল? What were the basic features of the great bath found in Mohenjo-daro? 4 marker. Explain the limitations of the inscriptional evidence. লিপিসমূহৰ সাক্ষ্যৰ সীমাবদ্ধতা সম্পৰ্কে ব্যাখ্যা কৰা। ধৰ্মশাস্ত্ৰ আৰু ধৰ্মসূত্ৰসমূহে বিধান দিয়া চাৰিটা বৰ্ণৰ আদৰ্শ নীতিসমূহ কি আছে? অসমৰ প্ৰাচীন কালৰ মন্দিৰসমূহৰ অৱশিষ্টবোৰৰ বিষয়ে চমুকৈ লিখা। ভাৰতত মাটিৰ মালিকীস্বত্বৰ বিষয়ে বাৰ্নিয়াৰে কি মত প্ৰকাশ কৰিছিল?